আৰু এইবিলাক জেগাত আঁচনি প্ৰয়োগ কৰা হৈছে আজি বা ৩-৪ বছৰ আগতে প্ৰয়োগ কৰা হৈছে, কিন্তু এতিয়া এই আঁচনিসমূহ এটা আপুনি নেদেখিব। যদি মানুহৰ সংখ্যা যদি বানপানীত মৃত্যু হোৱা মানুহৰ সংখ্যা যদি কম হয়, তেনেহ'লে আমি কওঁ যে বানপানী ৰোধ হৈছে। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই কৈছিলোঁ আমাৰ ঘৰ একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত। আজি মানে নদীৰ ওচৰলৈ আহিলোঁ। আজি গা পা ধুম, মানে আপোনালোকক দেখাই দিম ব্ৰহ্মপুত্ৰখন কিমান ডাঙৰ হৈ আছে বা কিমান সৰু হৈ আছে, আৰু কিছুমান প্ৰব্লেম, কিছুমান মানে সুবিধা দেখাই লওঁ। এয়া মোৰ লগত আছে একেবাৰে মোৰ সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হোৱা একদম বেষ্ট ফ্ৰেণ্ড এজন, প্ৰণৱ পেগু তাৰ নাম হয়। আৰু সি মোক লৈ যাব, সিহঁতৰ ঘৰ নদীৰ ওচৰতে হয়। আৰু সি আমাৰ এই ব্ৰহ্মপুত্ৰ নদীখনৰ ৰখীয়া সেইজন সেইটো। একদম সৰুতে পূৰা ইয়াত গা পা ধুই মেলি, যেতিয়া ক্লাছ 8-9ত আছিলোঁ ন, ক্লাছ 10লৈকে মানে মেট্ৰিক দিয়ালৈকে গা পা এঘণ্টামান গা পা ধুওঁ, একদম চকু ৰঙা হৈ যায়, মানে একে ধূলিকণাৰ নিচিনা লাগি যায়। তাৰপৰা এক্সাম দিবলৈ যাওঁ। আৰু সি আৰু বিশেষকৈ সি আৰু মই আহোঁ আৰু সি ঘৰৰ ওচৰতে হয় ন, আমাৰ ঘৰৰ পৰা ওচৰত হয়। আমাৰ জাহাজখন নিৰ্দিষ্ট জেগাত আহি পালেহি। ক'ত দিবি কাকা? আৰু এইখনেই হৈছে এখন মানে একদম সৰু আমাৰ ওচৰৰে নদীদ্বীপ বুলি ক'ব পাৰি। এইফালে নদী এটা আছে ন, আৰু এইফালে ডাঙৰ নদীখন। মাজত মানে এটা এলেকা এটা আছে। আৰু ইয়াৰ পৰা গৈ পেলাই 3 কিলোমিটাৰমান আগলৈ মানে 4-5 ঘৰমান মানুহ আছে, মানে হাতৰা চাপৰি বুলি কয়। আৰু ইয়াতে মানে কি বৰ্তমান সময়ত কি হৈছে, মানে বানপানী অহাৰ কাৰণে কি হয়, গৰাখহনীয়া এইটো সমস্যাটো মই আগৰ ভিডিঅ'ত এটা কৈছোঁ যে অসমৰ বানপানী অসমৰ কিমান ক্ষতি সাধন কৰে মানুহৰ লগতে, জীৱ জন্তুৰ লগতে, ইকনমিক্সৰ লগতে। আৰু সেই নিৰ্দিষ্ট সমস্যাটো আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে নিৰাময় কৰিবলৈ কিমান ধৰণৰ টকা পইচা আঁচনি ব্যৱহাৰ কৰে, বা প্ৰতি বছৰে বহা বাজেটত কিমান কোটি টকা ধৰা হয়। আপোনালোকক মই আগৰটো এটা ভিডিঅ'ত ডিটেইলছ দিছিলোঁ। আৰু মই সেই ভিডিঅ'টোত মই কিমান সমস্যা সেইটো কৈছিলোঁ, কিন্তু আৰু সেই ভিডিঅ'ত মই মানুহৰ প্ৰতি কিমান ক্ষতি হয়, জীৱ জন্তুৰ প্ৰতি কিমান ক্ষতি হয়, সেইটো বিষয়ে কৈছিলোঁ। কিন্তু মই আজি ইয়ালৈ আহিছোঁ, গা পা ধুব আহিছোঁ, তাৰ লগতে মই এটা কথা ক'ব আহিছোঁ যে বানপানী অকল মানুহ আৰু জীৱ জন্তুৰ কাৰণে ক্ষতি তেনেকুৱা নহয়। অসমৰ ইকনমিক্সত কিমান নেগেটিভ ইম্পেক্ট পৰে আজি আপোনালোকক দেখাই দিম। এইখন মেইন ব্ৰহ্মপুত্ৰখন নহয়, তাৰ এটা খুঁটি হয়। এইটো কি লোহিত বুলি কয় নে কি সোৱণশিৰি? লোহিত বুলি কয় ন। আৰু চব হয়। আৰু মই কৈছিলোঁ কি অসমৰ প্ৰতি বছৰে অহা বানপানী, প্ৰতি বছৰ বানপানী আহি আছে, বৰ্তমান আহিব আৰু ভৱিষ্যতো আহিব, তাক কোনোৱে প্ৰতিৰোধ কৰিব নোৱাৰে। আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী প্ৰাধান্য, আৰু তাৰে উপনদীসমূহ যেতিয়া পানীবোৰ বেছি হৈ পেলাই ওপৰলৈ ভাগৰি আহে, তেতিয়া আমি বানপানী বুলি কওঁ। নহ'লেতো আমি কেলৈ বানপানী বুলি ক'ম, নদীততো পানী যাবই। আৰু প্ৰতি বছৰে বৰ্তমান কি হৈছে, এই বানপানী মানে কি তাৰ পৰা হোৱা ক্ষতিৰ পৰিমাণ বৃদ্ধি হৈ গৈছে। তাৰ বাদেও এনে ক্ষতি এটা প্ৰধান মই 1 নম্বৰ ক্ষতি বুলি কওঁ এই গৰাখহনীয়া। আমি যেতিয়া সৰু হৈ আছিলোঁ, মই যেতিয়া ক্লাছ 6-7ত আছিলোঁ, আমাৰ মাটি আছিলে এই চাপৰিত। ইয়াৰ পৰা মিনিমাম 4-5 কিলোমিটাৰ আগতে আছিলে ন, সেইটো পাৰতে আছিলে চাগে আগতে, তাতকৈ আগলৈ আছিলে। মানে কৰোঁ আপোনাৰ মাটিমাহ খেতি কৰোঁ, হয় নাই, কিমান খেতি কৰি বা কিমান ইনকাম কৰোঁ, নিজস্ব কিবা টকা পইচা ইনকাম কৰোঁ। কিন্তু চাওক না, আজিৰ পৰা 5-10 বছৰৰ পিছত চাওকচোন, এতিয়া খেতি কৰিবলৈ মাটি নাই। আপোনালোকে ভাবি চাওক, ইয়াত খেতি কৰিব নোৱাৰি। আৰু খেতি কৰিব পৰা কোনো মাটি, সেইকাৰণে বৰ্তমান সময়ত কি মাটিমাহ হওক বা সৰিয়হ উৎপাদন বহুত কমিছে। আৰু তাৰ বাদে কি তাৰ উৎপাদন কমাৰ লগে লগে কিছুমান বস্তুৰ ডাইৰেক্টলি কিছুমান বস্তুৰ দাম বেছি হ'ব। মিঠাতেল হওক বা তেনেধৰণৰ কিছুমান বস্তু, এইটোতো ডাইৰেক্টলি ইম্পেক্ট পৰে। আৰু বৰ্তমান কি মানে দাম বৃদ্ধি হৈছে। আমাৰ অসম চৰকাৰে প্ৰতি বছৰে এই বানপানী
আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ নামত প্ৰতি বছৰে এটা ডিপাৰ্টমেণ্ট আছে আৰু সেই ডিপাৰ্টমেণ্টত প্ৰতি বছৰে কোটি কোটি টকা ধাৰ্য কৰা হয় আৰু আঁচনি কৰা হয়। আৰু এইবিলাক জেগাত আঁচনি প্ৰয়োগ কৰা হৈছে, আজি বা 3-4 বছৰ আগতে প্ৰয়োগ কৰা হৈছে, কিন্তু এতিয়া এই আঁচনিসমূহ এটা আপুনি নেদেখিব, মানে নায়েই, কাৰণ প্ৰতি বছৰ অহা বানপানী লৈ যায়। চ' মই ক'ব খুজিছোঁ যে অসম চৰকাৰে বানপানীৰ প্ৰতি গুৰুত্ব দিয়ে, টকা পইচা দিয়ে বা টকা পইচা দ্বাৰা আঁচনি কাম কৰে, কিন্তু আঁচনিবোৰ ক'ত? এনেধৰণৰ আঁচনি কৰিব লাগিব যিটো নেকি দীৰ্ঘ লং টাৰ্ম চলিউশ্যন হয়। এতিয়া বানপানী হৈছে, মানুহ মৃত্যু হৈছে, চ' এজন মানুহ মৃত্যু হ'লে 4-5 লাখ টকা দিছে, বা ঘৰ দুৱাৰ ভাঙিছে, ঘৰ দুৱাৰ ভাঙিলে টিং বা সাহাৰ্য তেনেধৰণৰ কিবা দিছে, বা বানপানী আহিছে, ধান সৰিয়হ নষ্ট কৰিছে, চ' তাৰ কাৰণে বিনামূলীয়া শ্বৰ্ট টাৰ্ম সমস্যা হয়। আমাক লাগে লং টাৰ্ম। যদি অসম চৰকাৰে যদি এই গৰাখহনীয়া যদি ৰোধ কৰিব পাৰে, যদি এই মাটিবোৰ যদি আমি ছেভ কৰিব পাৰোঁ, তেনেহ'লে আমি ইয়াত নিজে খেতি কৰিব পাৰিম। তেনেহ'লে তেতিয়া আমাক চৰকাৰে কোনো ধৰণৰ বিনামূলীয়া চাউল নালাগে, বা তেনেধৰণৰ প্ৰতিমাহে এই 500 নালাগে, কিবাকিবি আঁচনি তেনেকৈ আমাক দিব নালাগেই। জাষ্ট আমাক এই অসমৰ মাটিক জাষ্ট ৰক্ষা কৰিব লাগে আপোনালোকে। আৰু যিসকলে এই অঞ্চলৰ যিসকল নদী কাষৰীয়া অঞ্চলত বসবাস কৰি আহিছে, তেওঁলোকে গম পায় যে প্ৰতি বছৰ কিমান শ বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীত মানে উঠাই লৈ যায়। আৰু বিশেষকৈ আগতে, আজি পৰা 4-5 বছৰ আগতে এইটো ইমান পিকনিক প্লেচ আছিলে ন। আৰু যিসকলে নাৰায়ণপুৰ বিহপুৰীয়া হওক বা তেনেধৰণৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ যিসকলে মানুহ, তেওঁলোকে গম পাব যে প্ৰতি বছৰ ইয়াত হাজাৰ জানুৱাৰী মানে খাবলৈ আহে, পিকনিক খাবলৈ, কিন্তু বৰ্তমান সময়ত নায়েই। মানে এইবিলাক কিমান ধুনীয়া বগৰী গছ, বহুত শ জোপা আছিলে বগৰী গছ, কিন্তু বৰ্তমান কোনো এডাল বগৰী গছ দেখিবলৈ পোৱা নাই। চাওক, প্ৰতি বছৰ সেইটো এটা বহুত ডাঙৰ সমস্যা হয়, কিন্তু আমাৰ কি সেইবিলাক সমস্যা আমি গুৰুত্ব নিদিওঁৱেই। জাষ্ট প্ৰতি বছৰ যদি মানুহৰ সংখ্যা যদি বানপানীত মৃত্যু হোৱা মানুহৰ সংখ্যা যদি কম হয়, তেনেহ'লে আমি কওঁ যে বানপানী ৰোধ হৈছে। যদি বানপানীয়ে যদি ঘৰ দুৱাৰ যদি এইবছৰ যদি কমকৈ ভাঙিছে, তেনেহ'লে আমি ক'ব খোজোঁ যে বানপানী ৰোধ হৈছে, কিন্তু সেইটো ৰোধ নহয়। আচল ৰোধটো হৈছে এই গৰাখহনীয়া। আৰু এই বছৰ পানী বহুত কম হৈ আছে, লেভেল বহুত কম হৈ আছে, নহ'লে যোৱা বছৰ এনেকুৱা সময়ত ৰাম এই চব পানী হয়। এইবিলাক চাপৰি দেখিছ নাই? এইবিলাক চব পানীয়ে উপচি পৰে, আৰু এইবিলাকত চব গৰু ম'হ আছে, চ' সেইবিলাকক মানে একদম ঘৰলৈ আনিবলগীয়া হৈ যায়। চাই লওক, এবাৰ চাই লওকচোন কেনেকুৱা হৈ আছে। আৰু সেইটো জেগা আগতে তাত আছিলেগৈ, আৰু এইফালে বহুত ডাঙৰ ফুটবল ফিল্ড আছিলে ন, বহুত ফুটবল ফিল্ড আছে, আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত চব ইয়াত খেলিব আহে। আৰু যিসকলে ফুটবল খেলে বা যিসকলে ইয়াত পিকনিক খাব আহে, নাৰায়ণপুৰ বিহপুৰীয়া হওক বা এই ওচৰ হাৱাজান হওক বা শোণিতপুৰ হওক, তেওঁলোকে চব গম পায় যে ইয়াত জামুগুৰি এইবিলাকত পিকনিক প্লেচ এটা আছিলে, বহুত ধুনীয়া পিকনিক প্লেচ এটা আছিলে। আৰু এতিয়া বৰ্তমান সময়ত কোনো মানুহ আহিব নোৱাৰি, গাড়ী বা বাইক লৈ আহিব নোৱাৰি, চব পানী পাৰ হৈ যাবলগীয়া হয়। আৰু আপোনাৰ ছাইডটো চাওক না, কেনেকুৱা ছাইড হৈ আছে, একদম এনেকুৱা হৈ আছে, একদম ৰামধেনুৰ নিচিনা হৈ আছে, মানে একদম গৰাখহনীয়া তেনেধৰণৰ। মানে অসমৰ মানে কি ক'ম আৰু, জাষ্ট এটাই ক'ম আৰু, চৰকাৰে অসমৰ বানপানী ৰোধ বা গৰাখহনীয়া ৰোধ কৰাত কামত মনোযোগ দিয়া নাই, তেনেকৈ মই ক'ব খোজা নাই, বা আঁচনি কৰা নাই তেনেকৈ মই ক'ব খোজা নাই। কিন্তু মই এটাই অনুৰোধ, এনেধৰণৰ আঁচনি কৰক য'ত নেকি এই মাটিবোৰ বচাব পাৰি, আৰু য'ত নেকি এনেকৈ আঁচনি কৰক য'ত নেকি এইবছৰ যদি আঁচনিটো যদি কাম কৰা হয়, 4-5 বছৰলৈকে এই আঁচনিটো দেখিব পাওঁ। মানে আজি এই বছৰ আঁচনি কাম কৰে, আৰু নেক্সট বছৰ আপোনালোকে যেতিয়া নিজে আহি চাব এই আঁচনি নাই, গ'ল, পানী লৈ গ'ল।